নমস্কাৰ বন্ধু বান্ধৱীসকল, বাবুল টিপছ আছাম চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেই যে SSC GDৰ এডমিট কাৰ্ডসমূহ ৰিলিজ কৰি দিলে। বন্ধু বান্ধৱীসকল, আপোনালোকে SSC GDৰ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে ৰিটেন এক্সাম দিবলৈ সাজু হৈছে, তেনেহ'লে আপোনালোকে কি ডকুমেণ্টছ নিব লাগিব তাৰ বিষয়ে কোৱাৰ আগতে আপোনালোকক অলপ জনাই দিওঁ যে যিসকলে এতিয়ালৈকে SSCৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পৰা নাই, তেওঁলোকে গুগল ক্ৰমত চাৰ্চ কৰি দিব আছাম কেৰিয়াৰ বুলি। আপোনালোকে ওপৰতে পাই যাব SSC এডমিট কাৰ্ড 2023। আপোনালোকে তাতেই টাচ কৰি দিব। টাচ কৰি আপোনালোকে অলপ তললৈ আহি SSC এডমিট কাৰ্ড বুলি পাই যাব। ইয়াতে আপোনালোকে ইয়াতে ক্লিক হেয়াৰ বুলি আছে, আপোনালোকে ইয়াতে ক্লিক হেয়াৰ মাৰি দিব। আপোনালোকে তিনি ধৰণে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। প্ৰথমটো হৈছে ৰেজিষ্ট্ৰেশ্যন ID আৰু ডেট অফ বাৰ্থ। 2 নম্বৰটো হৈছে ৰোল নং আৰু ডেট অফ বাৰ্থটো দিব লাগিব। 3 নম্বৰটো হৈছে কেণ্ডিডেট নেম আৰু ডেট অফ বাৰ্থ। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিওঁ যে SSC GDৰ ৰিটেন এক্সাম দিবলৈ যাওঁতে আপোনালোকে স্কুল চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট এইবোৰ আপোনালোকে নিব নালাগে। আপোনালোকে ল'ব লাগিব দুটাই বস্তু ল'ব লাগিব। মেইন হৈছে আপোনালোকৰ ইণ্টাৰভিউৰ যিখন এডমিট কাৰ্ড। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিওঁ যে এতিয়ালৈকে মেইন যিখন ইণ্টাৰভিউ এডমিট কাৰ্ডখন সেইখন কিন্তু দিয়া নাই। আপোনালোকে কেইদিনমানৰ পিছতহে পাব সেইখন। আপোনালোকৰ মেইন ইণ্টাৰভিউ এডমিট কাৰ্ডখন ল'ব লাগিব আৰু আপোনালোকে যিকোনো এখন ফটো আইডেণ্টি প্ৰুফ ল'ব লাগিব। আপোনালোকে হয়তো পান কাৰ্ড ল'ব পাৰে, আধাৰ কাৰ্ড, এনেকুৱা ধৰণৰ ফটো আইডেণ্টি প্ৰুফ ল'ব লাগিব। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিওঁ যে আপোনালোকে আধাৰ কাৰ্ডটো আধা কটাটো নল'ব, নহ'লে আপোনালোকক এণ্ট্ৰি কৰিব নিদিবও পাৰে। আৰু আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ যিখন এডমিট কাৰ্ডখন ওলাব সেইখনৰ লগত যাতে নাম আৰু ডেট অফ বাৰ্থটো মিলি থাকে, সেইখনহে আপোনালোকে ল'ব, নহ'লে আপোনালোকক এণ্ট্ৰি কৰিবলৈ নিদিবও পাৰে। বন্ধু বান্ধৱীসকল, আপোনালোকক জনাই দিওঁ যে আপোনালোকে এনেধৰণৰ কাটা যিখন আধাৰ কাৰ্ডটো নল'ব। বন্ধু বান্ধৱীসকল, এইখন হৈছে কাটা, এইখন এনেধৰণৰ আধাৰ কাৰ্ডসমূহ নল'ব। আপোনালোকে আধাৰ কাৰ্ড ল'ব ফুল দীঘলকৈ ল'ব, আপোনালোকে নাকাটাটো ল'ব। আপোনালোকে এনেধৰণৰ আধাৰ কাৰ্ডসমূহে নিব। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি কেনেকৈ পালে জনাবলৈ নাপাহৰিব। যদি প্ৰথমবাৰৰ বাবে চেনেলটিলৈ ভিজিট কৰিছে, চেনেলটি ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি দিব। ধন্যবাদ।